হেল্ল' এভৰিৱান, হেল্ল' ৱেলকাম টু দ্য ব্লগছ। আৰু এই ক্লিপছবিলাক আছিলে আমাৰ গাঁৱৰ ঘৰৰ পূজাৰ, মাৰাই পূজাৰ। সেইদিনাখন আছিলে বলি, 3 দিনীয়া পূজা চলি আছিলে আৰু লাষ্ট দিনাখন এয়া আপোনালোকৰ আগত ক্লিপছবিলাক দেখাই আছোঁ মই। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আৰু ময়ো ভিডিঅ' ক্লিপছ লোৱাত ব্যস্ত, কাৰণ মোকতো কোনেও কাম কৰা ভিডিঅ' নলয়ে যি হওক, কাৰণ মই ওৱান এণ্ড অনলি ফিমেল ব্লগাৰ ইন দ্য হাউচ, ইন দ্য ভিলেজ ক'ব লাগিব আৰু ইন দ্য ফেমিলি। তাৰপিছত চবেই নিজৰ কামত ব্যস্ত আৰু এইফালে মই ভিডিঅ' লোৱাত ব্যস্ত আৰু মই এনেকৈ যিমান পাৰোঁ ক্লিপছ লৈ গৈ আছোঁ। এইফালে ওজাপালি দেওধনীৰ নৃত্য দেখুৱাই আছোঁ আপোনালোকক। আৰু এই দুটা কাগজৰ যে মন্দিৰ দুটা দেখিছে, সেই দুটা আমি মজু বুলি কওঁ। আপোনালোকে কি কয় জনাব। আৰু এয়া গোটেইবিলাক কাজিনছবিলাক লগ হৈছে, একেলগে খেলি আছে আৰু দেওধনীয়ে এইফালে পূজা কৰি আছে নাচি আৰু আমি দেওধনী বুলিয়ে কওঁ, আপোনালোকে কি কয় জনাবচোন। আৰু এইফালে মোৰ মানে ছিষ্টাৰ ইন লছবিলাক, মানে মোৰ ননন কেইজনী, আৰু এজনী ননন তাই পলাইছে মানে ধোৱাৰ কাৰণে। একদম মানে ধোঙা মানে আমি কি কওঁ, ধূনা যে দিওঁ আমি, সেইটোৰ কাৰণে মানে এইখিনি লগাই থৈছিলে জুই। আৰু এইটো হৈছে কুলদীপ, মোৰ দেৱৰ হয়, আৰু তাক মানে মই প্ৰথমবাৰ এনেকৈ কুৰ্তাত দেখিছোঁ, সেইকাৰণে ভিডিঅ' লৈছোঁ। আৰু এইফালে এই দুটা মোৰ ননন দুটাই হাই দি আছে। আৰু এইটো হৈছে আমাৰ খুৰা, আমাৰ আমজঙাৰে হয়, আৰু এইজনী খুৰী মানে মোৰ খুৰী, আৰু এইফালে মোৰ মিষ্টাৰৰ পেহী হয়, আৰু এইজনী জেঠী, তাৰপিছত আমাৰ মানে বাবা মানে শহুৰ দেউতা। আৰু এইটো হৈছে আমাৰ চবতকৈ শান্ত শিষ্ট পোৱালিটো, আমাৰ ব্ৰায়ান, মোৰ দেৱৰৰ ল'ৰা। তাৰপিছত এয়া আমাৰ আলামালা ব্লগাৰ, লগতে এইখিনি মানে গোটেইখিনি লগ হৈ মানে এতিয়া মহটো বলি দিয়াৰ কাৰণে ৰেডি কৰি আছে, মানে ধৰি আছে। আৰু এইফালে পূজা পাঠ কৰি আছে, আৰু আমি চবে মানে এইবাৰ সেৱা লৈ আছোঁ, লাষ্ট একদম মানে সেৱাটো লৈ আছোঁ। তাৰপিছত ইফালে দেওধনীয়ে এনেকৈ নাচি পূজা কৰি আছে। আৰু সেই যি দুটা দেখিছে আপোনালোকে, আমি যি দুটাক মজু বুলি কওঁ, সেই দুটা আমি মানে বিসৰ্জন দিব যাম, ভাসাব যাম নদীত। তাৰপিছত আপোনালোককো লৈ যাম আৰু বলি চলি আপোনালোকক নেদেখুৱালোঁ, কাৰণ বহুতে বলি বিধান ভাল নাপায়, কিন্তু আমাৰ মানে পৰম্পৰা আৰু আমাৰ মানে দিবই লাগিব, সেইকাৰণে বলি চলি দিয়া হয়। আৰু এতিয়া গাঁৱৰ কিছু মানুহ, আমাৰ বংশ পৰিয়ালৰ কিছু, আৰু আমি ঘৰৰো কিছু মানুহ, চবেই মানে মিলি আৰু আমি গৈ আছোঁ মজুবিলাক আৰু লগতে কিছু পূজাৰ সামগ্ৰী বিসৰ্জন দিবলৈ। আৰু ইয়াত দুলু আৰু মই একদম উৰণিকে লৈছোঁ, আৰু মানে যিহেতু ইমান ৰ'দ, আৰু আমি একদম পথাৰৰ মাজে মাজে গৈ আছোঁ, পানী বোকা একফালৰ পৰা গছকি তথাপিও পানী পথাৰ এইবিলাক ভালেই লাগে, কিন্তু যিটো পাথৰ পাৰা ৰাস্তাৰে আমি গৈছোঁ, আমাৰ খালী ভৰি মানে কি ক'ম, যিটো মানে কষ্ট পাইছোঁ নহয়। তাৰপিছতে আমি পথাৰৰ মাজত এইবিলাক দেখিছেনে, মানিমুনি, আমি যে চাটনি খাওঁ, মানিমুনি, ডাঙৰ মানিমুনি, সৰু মানিমুনি চব আছে। আৰু মানে পৰিৱেশটো কি ধুনীয়া সেউজীয়া, মানে কি ক'ম, আৰু বহুত ভাল লাগিছে। আৰু মই ভিডিঅ' নোলোৱাকৈ থাকিব নোৱাৰোঁ দিয়কচোন, লগতে চেল্ফি দুখনমানো লৈছোঁ, আৰু যি হওক। আৰু এইফালে মানে সেই মজু দুটা যেতিয়া বিসৰ্জন দিব, তাৰ আগতে মানে পূজা। আৰু এই দুজনী দেখিছেনে, কি যে নতুন গেম মানে ইনভেণ্ট কৰি থাকে ইহঁতে, বাপৰে ডেঞ্জাৰ গেম। আৰু এইফালে পৰিৱেশটো আপোনালোকক দেখুৱাই লৈছোঁ, লগতে ময়ো অলপমান ভিডিঅ' লৈ লৈছোঁ, চেল্ফি লৈ লৈছোঁ, ৰীল বনাই লৈছোঁ। মানে বহুত ভাল লগা পৰিৱেশ পালে আৰু মই নোৱাৰিছোঁ আৰু দেই, একদম ৰীল বনাইহে এৰিম। তাৰপিছত আপোনালোকে ৰীলবিলাক চাব দেই, আৰু লাইক কমেণ্টো কৰিব। এতিয়া মানে মজু বিসৰ্জন দিয়া হ'ব, আৰু তাৰ আগতে একদম লাষ্ট পূজাখিনি কৰি আছে। আৰু এইফালে মোনা, মোৰ এজনী আৰু ননন হয়, তাই আৰু মই এখন হেৰিতে মানে আমি ৰেগৰেগাং বুলি যে কওঁ, মোৰখনতে মানে এনেকৈ দুটাই আছোঁ, কাৰণ তাই ফালিহে লৈছে, মানে আৰণাইহে লৈছে, সৰুটো যিহেতু, সেইকাৰণে মোৰ লগত একেলগে সোমিছে, যিহেতু ইমানেই ৰ'দ। তাৰপিছত এতিয়া এয়া মানুহখিনিয়ে একদম মজু দুটা বিসৰ্জন দিলে, একদম পানীত ডুবি যি বস্তু পূজাৰ সামগ্ৰী মজু চবখিনি মানে এনেকৈ বিসৰ্জন দিয়া হয়। আৰু আমি ঘৰলৈ উভতিলোঁ, কি গৰম ৰ'দ, মানে কি ক'ম আৰু। তাৰপিছত আহিয়ে মানে দগৰি ভাত খাই দিলোঁ দেই, কাৰণ আমি একদম ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, লাল চাহ একাপ খাই আছিলোঁ। আমি যিহেতু পূজা লঘোণে থাকিব লাগে, মানে চবখিনি পূজা হোৱাৰ পিছতহে খাব পায়। তাৰপিছত এইফালে মানে আৰু অলপমান কিবা এটা পূজা বাকী আছিল, চলি আছে, আৰু লগতে প্ৰসাদ বিতৰণ হ'ব। এতিয়া প্ৰসাদ খাম, আৰু লগতে জঙা খাম, মানে ৰাইচ বিয়েৰ, আকৌ জঙা ক'লে অলপমান বেয়া পাব, সেইকাৰণে ৰাইচ বিয়েৰ কৈ দিছোঁ, খামেই আমি। তাৰপিছত এইফালে ল'ৰা ছোৱালীকেইটাক মই কিবি খাব দিছোঁ, গোটেইকেইজনে একদম এখন প্লেটতে খাইছে। ভাই ভনী হয় যিহেতু, কাজিনছ হয়, খায় আৰু চলি যায়। আৰু এইটো আমাৰ সকলোতকৈ শান্ত ল'ৰাটো ব্ৰায়ান, আৰু আমাৰ জেঠী। এনেকৈ ভিডিঅ' ফটো ল'লোঁ, চেল্ফি ল'লোঁ। আৰু তাৰপিছত সন্ধিয়া আমাৰ ইনভাইটেড পাৰ্চন আহি গ'ল দেই, আমাৰ ওৱান এণ্ড অনলি নিশাচৰ, পুলক নিশাচৰ আৰু কৌশিক আহি গ'ল। আৰু সিহঁতৰ লগত বহুত কথা পাতিলোঁ, আৰু কিবি খালোঁ, ফটো চটো উঠা হৈ গ'ল। তাৰপিছত আমি গোটেইবিলাকে একেলগে আহিলোঁ, উভতিলোঁ। থেংক ইউ ফৰ ৱাচিং, বাই বাই।